Hello guys, good morning. আজি ৰাতিপুৱাই মজা খবৰ এটা পালোঁ। মোকো আচলতে সাৰপ্ৰাইজ দিয়া নিচিনাই হ'ল, কিন্তু মই এতিয়া গম পালোঁ বাৰু কথাটো কি। ৰাতিপুৱাই মায়ে ফোন কৰিলে কি কিবা বস্তু এটা লৈ গৈ আছোঁ ঘৰলৈ। মানে আচলতে কি মাহঁত নাছিলে, মাহঁত গৈছিলে শ্বিলং ফুৰিবৰ কাৰণে, দেউতাও গৈছিলে। তো এতিয়া আহি আছে, ৰাতিপুৱা পাবহি বুলি কৈছে, মোক ফোন কৰিছে কিবা বস্তু এটা লৈ গৈছোঁ বোলে। বস্তুটো কি মই জানো, কিন্তু আপোনালোকক এতিয়াই নকওঁ, সাৰপ্ৰাইজ ৰাখিছোঁ। থাম্বনেইল দেখি অকণমান চাগে গম পাইছেই, তথাপিও আৰু এইটো কি উঠি গ'ল। এতিয়া বস্তুটো আদৰিবৰ কাৰণে, যিহেতু নতুন বস্তু এটা আহিছে ঘৰলৈ, গা পা ধুইতো আদৰিব লাগিব। ঘৰত যিহেতু অকল ময়েই আছোঁ, গতিকে গা ধুবলৈ বুলি লৈছোঁ। আৰু মানে কি হয়, মোৰ ৰাতিপুৱাই গা ধুলে যিহেতু চাইনাছৰ প্ৰব্লেম আছে, গতিকে সাঁচি আহে। সেইটো কাৰণে ঠাণ্ডা পানীটো চুব নোৱাৰোৱেই, গতিকে গৰম পানী অলপ কৰিছোঁ। এতিয়া গাটো ধুই লওঁগৈ, তাৰপাছতে বস্তুটো দেখাই আছোঁ আপোনালোকক। মাহঁতো আহি পাব। ঠিক আছে, গা পা ধুই মই এইবিলাক ৰেডি কৰি থৈছোঁ। আহিব আৰু এতিয়া আমাৰ টকুমনি আহি গ'ল। কি আহিব এতিয়া? কোন আহিব কৈ দিয়া? বমা আহিব হয়নে? তোমাৰ মনটো কিমান ভাল লাগিছে? কিমান ভাল লাগিছে কোৱাচোন? মোক চুমিটি দিয়া, গুড বয়। বমা আহিব হয় না আমাৰ এতিয়া? কিমান মজা লাগিছে। আমালৈ বস্তু এটা আনিব হয় নাই? পিছত কৈ আছো দেই, কৈ দিয়া পিছত কৈ আছো দেই। বাই বাই। আহিছে নি বাৰু? বমা আহিছে নি? কি মস্তি ধুনু গাই দেখিলা? ভাল লাগিছে নে? কি কৰিম এতিয়া? ধূপডাল ঘূৰাই দে, চকাকেইটাত ঘটিটো অকণমান পানী দি দিয়া। চাউলকেইটা আছে দিয়া। চকাকেইটাত অলপ চাউল ছটিয়াই দিয়া, হেৰি কৰি দিয়া। এইজন শ্বিলঙৰ ড্ৰাইভাৰ আহি গম পাইছে। ফাইনেলি এইটো নতুন গাড়ী এতিয়া মই চলাই আছো, মস্তি লৈছো। ঘৰ পালোহি আৰু চলাই মেলি আহি। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। গাড়ীখন ল'লোঁ আৰু গাড়ীখন মানে আমাৰ কাৰণে অকল এখন গাড়ীয়েই নহয়, বহু দিনৰ এটা আশা। আচলতে বিশেষকৈ দেউতাৰ মানে বহু দিনৰ এটা আশা আৰু সপোন বুলি ক'ব লাগিব। তেওঁৰ বহুত ইচ্ছা আছিলে নিজৰ এখন গাড়ী লোৱাৰ। পুৰণাখন আছে, কিন্তু মানে এখন বহুত বেয়া হৈ থাকে। আচলতে আমি গাড়ী কিনিম বুলি ভবা নাছিলোঁ, যিহেতু পুৰণাখন আছে সেইখন চলিয়ে থাকে। কিন্তু এই কেইদিনমানৰ পৰা মানে গাড়ীখন য'তে নিয়া হয় তাতে মানে একদম বেয়া হৈ গৈছে। গতিকে দেউতাও ভাবিলে নতুন গাড়ী এখন লওঁ বুলি। সেইখন আচলতে নতুন কিনা নহয়, ছেকেণ্ড হেণ্ড আছিলে। ফাৰ্ষ্ট লাইফত দেউতাই নতুন গাড়ী এখন লৈছে, গতিকে তেওঁৰ কিমান ভাল লাগিছে ভাবক। গতিকে আৰু গাড়ীখন হৈছে ক্ৰেটা, একেবাৰে টপ মডেলটো নহয় বাৰু। আৰু বিশেষ মই নাজানো মডেলটোৰ নাম কি, খালি গাড়ীখনৰ নাম ক্ৰেটা বুলি জানো। আৰু টপ মডেলটো নহয়, তাৰ তলৰ কিবা হয়, ইনষ্টলমেণ্টত লোৱা হৈছে। সিমানে আৰু আজিলৈ ভিডিঅ'টো। পাৰ্টি চাৰ্টি হৈছে বাৰু কিবা। গাড়ীখন কেনেকুৱা লাগিছে আপোনালোকেও জনাব কমেণ্টত।
আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই বাই